লাবানাবা নামৰ ঠাইডোখৰত হীৰা টুকুৰা আছে। ফুৰিবলৈ যোৱা নাই অ'। 5 লাখ টকা। মানুহে 4টা বজাত মৰ্ণিং ৱাকলৈ যায়, আমি আৰু ৰাতিপুৱাই কিয়? হ'ব ভোক লাগিছে, খাব লাগে। কি নিউজ ন? সেইটোতো হয়েই। ডায়মণ্ডটো বিচাৰিব লাগিব, কিন্তু খোৱাৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নাই। মোৰ বহুত চিন্তা হৈ আছে। সকলোৰে একেই অ'। আপুনি চিন্তা নকৰিব, এটা সুন্দৰ এক্সক্লুচিভ নিউজ দি আছো। অকল অসম বুলি নহয়, ভাৰতৰ পাব্লিচাৰবোৰৰ ভিতৰত মোৰ এটা বিশেষ নাম আছে। কি চৰ্ত? ক'ত আছে ক'ত নাই কোনো নাজানে। মানে সকলোবোৰ শেষ হৈ যোৱাৰ পাছতো যিয়ে মোক শেষ হ'ব নিদিয়ে।